নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ মই চিম্বিয়া মোৰ ইউটিউব চেনেল অনুজি এজি আছামিছলৈ সকলোকে স্বাগতম জনাইছো। আজি বনাবলৈ হৈছে ডিজাইনিং কাপোৰৰ ওপৰত এটা ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰি দিব। মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহা সকলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব। এতিয়া হকচোন আমি কাপোৰযোৰ কেনেদৰে ডিজাইন কৰিছো আপোনালোকক দেখুৱাই দিম। আজি মই ডিজাইন কৰিবলৈ লোৱা কাপোৰযোৰ হ'ল এইযোৰ নাম হ'ল 400 নহলে 350 মানত আপোনালোকে পাই যাব। এটো হ'ল ব্লাউজৰ পিস আৰু এখন হ'ল মেখেলা আৰু এখন হ'ল sador চক। আহকচোন এতিয়া আমি কেনেদৰে ডিজাইনটো বনালো আপোনালোকক দেখুৱাই দিওঁ। অলৰেডি আমাৰ কাপোৰযোৰ কমপ্লিট হৈ গৈছে। কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে প্লিজ কমেন্ট কৰি জনাই দিব আৰু যদি ভাল লাগিছে তেনেহলে লাইক কৰিব। বাৰু কেনেকুৱা পালে যদি ভাল পালে তেনেহলে লাইক কৰিব আৰু মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে অহা সকলে সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহো, বাই বাই।